এভৰিৱান যোৱাকালি মোৰ মানুহজন গাঁৱলৈ গৈছিলে কি তেতিয়া বায়ে কেইটামান বস্তু দি পঠাইছে গাঁৱৰ পৰা গাঁৱৰ টুপুলা বুলি ক'লে আৰু সকলোৱে ভাল পায় নহয় জানে যিমান কিনি খালেও হেতুৱে মই আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি ভাবিছো ভিডিঅটো শেষলৈকে চাওকচোন কি কি দি পঠাইছে মই খুলি আপোনালোকক দেখুৱাইছো এটা আনাৰস আৰু হেতু মিঠা আলু আৰু কল আৰু এটো ঔটেঙা তাৰপিছত বহুতখিনি দি পঠাইছে বাৰু আমলখি আৰু ঘৰৰ পৰা টুপুলা আহিলে কোনে কোনে ভাল পায় মই বহুত ভাল পাওঁ কিন্তু কলা বৰা চাউল তাৰপিছত আৰু আছে চাই থাকক এটো হৈছে শুকান মাছ কোনে কোনে খাই ভাল পায় ময়ো বহুত ভাল পাওঁ শুকান মাছটো খুজি পঠাইছে যোৱাবাৰ ঘৰত যাওঁতে বিচাৰি নেপালো কাৰণে এবাৰ বায়ক কিনি পঠাই দিবলৈ কৈছে আৰু টেঙামৰাটো কি কৰে জানেনে টেঙামৰাটো গুটি ভিতৰৰ গুটিটো উলিয়াই দিয়ে খালি ওপৰৰখিনি শুকুৱাই কিনি বায়হাতে থৈ দিয়ে হেতু দি পঠাইছে আৰু দি পঠাইছে লগতে তুলসী পাতটো মানে পূজাৰ কাৰণেও লাগে তাৰপিছত এতিয়া কাহ হৈ থাকিলে হেতু শুকুৱাই কিনি থৈ দিম কাহ হৈ থাকিলে হেতু তুলসী পাত আদা আৰু জালুকৰ লগত খুন্দি কিনি অকমান মহ লগাই খোৱালে খুব ভাল হয় কাহৰ কাৰণে বহুত ভাল হয় হেতু তুলসী পাতটো ৰঙা বৰা চাউল হয় কিন্তু মেচিনত খুন্দাৰ কাৰণে এনেকুৱা কালাৰ হৈ গ'ল আৰু ঘৰৰ চাউল ভাত খোৱা চাউল দি পঠাইছে নতুন নহয় বাৰু পুৰণাই হয় আৰু লগতে পঠাইছে বহুত তেজপাতা আৰু জেং ঝাৰু এটা দি পঠাইছে লগতে আৰু সাৰ দি পঠাইছে মই ইয়াত অলপ তাপত ফুল সবজি কিবা কিবি ৰুম বুলি আৰু দি পঠাবলৈ কৈছিলো আজিৰ ভিডিঅ'টো ইমানেই চাই কেনে পালে জনাব থ্যাংক ইউ